ফালৰ পৰা 43 জন 43 ইতিমধ্যে আপোনালোকৰ উপস্থিতিতেই আমাৰ দলত অংশগ্ৰহণ কৰিলে, জইন কৰিলে। মই তেওঁলোকক স্বাগতম জনাইছোঁ। আৰু এই যে বিজেপি আৰু UPPL ৰাজনৈতিক দল 2020 চনত ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতি অনুযায়ী অঞ্চলৰ কোনো কাম তেওঁলোকে কৰিব নোৱাৰিলে। হয়, তেওঁলোকৰ প্ৰতিনিধিসকলে নিজৰ সম্পত্তি, অগাধ সম্পত্তি তেওঁলোকে গঢ়িছে, ৰাইজক ঠগিছে, ৰাইজৰ আকাংক্ষা তেওঁলোকে ভৰিৰে মোহাৰিছে। আৰু এই কথাখিনি ইতিমধ্যে ৰাইজে বুজি পাইছে, অনুভৱ কৰিছে যে 2005 পৰা 2020 হাগ্ৰামা মহিলাৰ নেতৃত্বত যি চৰকাৰ আছিল, এই চৰকাৰে শূন্যৰ পৰা BTC অঞ্চলটো গঢ় দিবৰ কাৰণে প্ৰয়াস কৰিছে, চেষ্টা কৰিছে। যথেষ্টখিনি কাম সেই সময়ত হৈছিল, কিন্তু পৰিৱৰ্তনৰ নাম লৈ তেওঁলোকে চৰকাৰ গঠন কৰিলে, কিন্তু ৰাইজৰ আকাংক্ষা তেওঁলোকে ভৰিৰে মোহাৰিছে। আৰু যাৰ কাৰণে আজি ৰাইজে মাৰ বান্ধি থিয় দিছে। ইতিমধ্যে স্বতঃস্ফূৰ্তভাৱে বিজেপি দল, UPPL দল ত্যাগ কৰি আমাৰ দলত যথেষ্ট সংখ্যক মানুহে ইতিমধ্যে যোগদান কৰিছে। আৰু আমিও নিশ্চিত, দল হিচাপে নিশ্চিত, এইবাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ BTCত আহিব, মধুবাৰী সমষ্টি পুনৰুদ্ধাৰ হ'ব। অশুভ শক্তিৰ পৰা মধুবাৰী সমষ্টি উদ্ধাৰ কৰিবৰ কাৰণে আমি যিসকল প্ৰাৰ্থী ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰত্যাশী, আমাৰ অৰুণ শৰ্মা মজুমদাৰ, মই, বিচিত্ৰ বৰুৱা 4জন আৰু এজন দুলিমণি ডেকা, আমি ঐক্যবদ্ধভাৱে যুঁজ দিছোঁ। আমাৰ উদ্দেশ্য এটাই, যাকে প্ৰাৰ্থীত্ব দিয়ে আমি তাক এই সমষ্টিৰ পৰা জয়যুক্ত কৰিম। বিজেপি আগ্ৰাসী সোমোৱা পৰিলক্ষিত হৈ গৈছে আৰু লগে লগে দেখা গৈছে যিসমূহ আঞ্চলিক দল আছে, সেই আঞ্চলিক দলসমূহ কিন্তু নিষেধ কৰাৰ BJP এটা চক্ৰান্ত বুলি ভাবোঁ। নাই, এইটোতো অস্বীকাৰ কৰিব নোৱাৰি। তেওঁলোকে BJPৰ লগত এলায়েন্সত আছে, UPPL দল কেন্দ্ৰ ৰাজ্যত BTCত। কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই UPPLৰ বিৰুদ্ধে যুঁজ দিছে। এটা সময়ত BPF তেওঁলোকৰ লগত আছিলে, BPFৰ বিৰুদ্ধে যুঁজ দিছে, বহুত কথা তেওঁলোকে কৈছে। আৰু তেওঁলোকৰ উদ্দেশ্য এটাই যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে সদায়েই অসমত থকা আঞ্চলিকতাবাদটোক কেনেকৈ নিষেধ কৰিব পাৰি। কিন্তু BTC অঞ্চলৰ ৰাইজে এতিয়াও আঞ্চলিকতাবাদী বিশ্বাস কৰে। আঞ্চলিকতাবাদী ৰাজনৈতিক দলত আহি থকা নিৰ্বাচনত আঁকোৱালি ল'ব, আঞ্চলিকতাবাদী দলৰ নেতৃত্বতে চৰকাৰ গঠন কৰিব, আমি দৃঢ় বিশ্বাসী। গতিকে নিশ্চিতভাৱে আজি অগপ আৰু UPPLৰ যিটো অৱস্থা, BTC অঞ্চলত এইবাৰ BPFে 25ৰ পৰা 27 সমষ্টিত নিৰ্বাচিত হ'ব, ইয়াত কোনো সন্দেহ নাই। নাই, চাওক, দিলীপ শইকীয়াইতো স্পষ্ট ভাষাত কৈছে যে তেওঁলোকে চৰকাৰ গঠন কৰিলে পূৰ্ববংগীয় মূলৰ মানুহখিনিক তেওঁলোকে উচ্ছেদ কৰিব। এতিয়া ঘৰিয়ালত পানী টুকিছে। এতিয়া লুটি বাগৰ মাৰিবৰ কাৰণে, ভোট ল'বৰ কাৰণে, বা এই অঞ্চলৰ ৰাইজে যেতিয়া এই কথাবিলাক শুনি ৰাতিৰ ভিতৰত ঐক্যবদ্ধ হৈ গ'ল যে BJPক হেঁচা দিবৰ কাৰণে, এই কথাখিনি গম পাইছে, উমান পাইছে, যাৰ কাৰণে লুটি বাগৰ মাৰিছে। কিন্তু এই লুটি বাগৰে কামত নাহে। ৰাইজ সিদ্ধান্ত লৈছে যে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবৰ কাৰণে ৰাইজ সিদ্ধান্ত লৈছে। হয়, আজি আপোনালোকে নিজেই দেখিলে যে আমাৰ ৰাইজসকল যথেষ্ট উৎসাহিত হৈছে। যোৱা কিছুদিন আগতে আমাৰ ভেৰগাঁৱত আপোনাৰ আশীৰ্বাদ ৰেলী হৈ গ'ল, তাতেও হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। বিশেষকৈ আমাৰ মধুবাৰীত আপোনালোকে সকলোৱে জানে যে আজিলৈকে আমি হাজাৰ হাজাৰ মানুহক জইন কৰাবলৈ সম্ভৱ হৈছোঁ। আজিও আমাৰ ইয়াতে জইনিং প্ৰগ্ৰাম আছিলে, প্ৰায় 50ৰ অধিক মানুহ আমাৰ ইয়াতে আমাৰ দললৈ জইন কৰিছে। গতিকে আমি আজি সঁচাকৈ উৎসাহিত হৈছোঁ যে অহা BTC নিৰ্বাচনত আমাৰ BTCত পুনৰবাৰ BPF চৰকাৰ হ'ব, আমাৰ হাগ্ৰামা মহিলাৰিচাৰ পুনৰবাৰ BTC চিফ হ'ব। আজি যিবিলাক ঘটনা পৰিঘটনা ঘটি আছে, আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ BTCখনক লৈ যি ধৰণৰ ৰাজনীতি আজি চলি আছে, আমাৰ মানুহখিনিক লৈ যিখিনি মন্তব্য কৰি আছে, অলপ দিন আগতে আমাৰ MP জনে যিবিলাক কথা ক'লে মানে আমাৰ বিভিন্ন বিষয়সমূহ লৈ, গতিকে আমি মৰ্মাহত হৈছোঁ যে তেওঁলোকে আমাৰ ৰাইজসকলক সন্মান নকৰে, আমাৰ এই অঞ্চলৰ মানে ভাৱ আৱেগক তেওঁলোকে একদম গুৰুত্ব নিদিয়ে। যোৱাকালিও তেওঁ যিটো ভুল হোৱা বুলি ক'লে, তেওঁৰ কোৱাৰ যিটো ধৰণ সেইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। গতিকে আমি বিচাৰোঁ যে যিসকলক আমাৰ ৰাইজে প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিছে, তেওঁলোকে ৰাইজৰ কাম কৰিব লাগে, ৰাইজৰ সেৱামূলক এটা মনোভাৱ তেওঁলোকে ৰাখিব লাগে। আজি যিবিলাক ঘটনা আপোনালোকে ইতিমধ্যে দেখিছে যে উচ্ছেদৰ বিষয় লৈ যিবিলাক ঘটনা পৰিঘটনা হৈ আছে, আমি বহু উৎসাহেৰে বহু আশাৰে
প্ৰতিনিধিবিলাকক আমি নিৰ্বাচিত কৰিছিলোঁ তেওঁলোকে ৰাইজৰ সেৱা কৰিব বুলি, কিন্তু আজি আহিয়ে তেওঁলোকে উচ্ছেদক লৈ বিভিন্ন বিষয়বিলাক লৈ যেনেকুৱা দমবালি মাৰা কথাবিলাক কৈ আছে, এইবিলাক সঁচাকৈয়ে দুৰ্ভাগ্যজনক ঘটনা। গতিকে আমি এইবাৰ নিৰ্বাচনত ৰাইজে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিব বুলি আমি আশাবাদী। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে BPF দলৰ প্ৰতি ৰাইজ সঁচাকৈয়ে আকৃষ্ট হৈছে আৰু আমি নিশ্চিত হৈ আছোঁ যে অহা নিৰ্বাচনত আমাৰ দল জয়ী হ'ব, আমাৰ হাগ্ৰামা মহিলা ৰিচাৰ চিফ হ'ব। আৰু আমি বিচাৰোঁ যে BTC অঞ্চলৰ প্ৰতিটা জাতি জনগোষ্ঠীৰ সম উন্নয়ন হ'ব লাগে, সকলোৱে মানে আমাৰ BPF দলৰ পৰা লাভান্বিত হ'ব লাগে। এইখিনিয়ে।